নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে মাতা হৈছে মানে মিস্ত্ৰী, তো মানে এই ভিতৰত যিগিলা সাজা আছে এইগিলা সাজা দিম। তো মানে বাজাৰ যাব বিচাৰিলোঁ মই, কিন্তু বাজাৰ নগ'লোঁ মানে, তো ফোন কৰি দিলোঁ, তো আহি গ'ল। ইফালে পূৰা ৰড চিমেণ্ট ভাড়া বান্ধা হৈ গ'ল আৰু মানে পূৰা বস্তুখিনি আহি গ'ল, ৰড চিমেণ্ট। আৰু মোক মানে যাব লাগিব বজাৰত যাই কিনে মানে বহুতখিনি আৰু বজাৰ কৰিব লগা আছে। গিলানত পূৰা মানে চিমেণ্টেৰ যেতিয়া আছিল মানে প্লাষ্টাৰ কৰাতে পূৰা লাগি গৈছিল, পূৰা থাকিব লাগিব এতিয়া মানে। আৰু মানে ঘৰত কাম কৰি থাকোঁতে এইফালে পূৰা বজাৰত আহিছোঁ। এইফালে মটৰ ল'লোঁ এটা, গতিকে হৈছে ৰাফেল। তো ৰাফেল নামৰ মটৰটো মানে লৈ যাম। মটৰ ল'লোঁ, পূৰা চাইকেলত লোড দি দিছোঁ আৰু পিছফালে আছে পূৰা পাইপ। তো মানে এই কেইদিন মানে পূৰা বজাৰ কৰিয়ে আছোঁ আৰু যেহেতু বিয়া লাগছে যেতিয়া, তো বজাৰখিনি কৰিবই লাগিব। এন্ধাৰ হ'বই ধৰিল আৰু এতিয়া জলদি যাব লাগে। আৰু ঘৰত আহিছে মানে মিস্ত্ৰী আহিছে, তো এইফালে কাম লগাই দি কিনে বজাৰত যাই আহিলোঁ মানে। মানে কালি মটৰটো আনিলোঁ আৰু এই মটৰটো মানে আজি ফিট কৰিম। তো আহি আছে মানে মটৰ ফিট কৰিব লগা, মানে মানুহ মাতিছোঁ, তো আহি আছে মানে অলপ পিছতে আহি পাব। আৰু মটৰটো মানে কালি আনি কিনে ঘৰতে ৰাখিছোঁ মানে। তো আৰু কালি মানে বহুত এন্ধাৰ হৈ গ'ল, সেইকাৰণে তাৰ কাৰণে মানে ভিডিঅ'টো বনোৱাই নোৱাৰিলোঁ আৰু। তো দুদিনৰ ভিডিঅ' মানে একেলগতে দি আছোঁ আজিৰ ভিডিঅ'টো। তো এইটোৱে হ'ল মটৰ আৰু ইয়াতে আছে পাইপ দেখিছে, আৰু এইটোৱে হ'ল মটৰটো কালি অনা হৈছিল। তো 1 বছৰ বোলে ৱাৰেণ্টি আছে ৰাফেল কোম্পানীৰ। আৰু আহি পালে আৰু মানে ঘৰত দিছোঁ খিৰিকীগিলা লগাবৰ কাৰণে। তো আৰু কালি চাজাখন ঢালা হ'ল মানে নতুন ঘৰটোৰ মটৰ পূৰা ফিট কৰিবৰ কাৰণে। পূৰা মানে এতিয়া মটৰটো প্ৰথমতে ফিট কৰিম, তাৰপিছতে আৰু খিৰিকীগিলা মানে লাগি আছে, অলপ পিছতে লাগিব মানে খিৰিকী দৰ্জা কি বাকী লগাইছে সেইখিনি। আৰু মানে মটৰটো এতিয়া প্ৰথমতে লগাওঁ যাওঁ। অঁ মাথাটা ৰাউণ্ডটা দিব নালাগে। আৰু মানে ইয়াতে আছে মটৰটো পূৰা ৰাফেল কোম্পানীৰ। চাওঁ আৰু কালি একবাৰ চাইছোঁ এনে, তো ওলাইছে পূৰা। তো এনেকৈ দেখিব পাৰিছে পূৰা অৰেঞ্জ কালাৰত আছে। তো সেইটোৱে পূৰা মটৰ আহি গ'ল। বস্তু ঠিকে আছে মানে, এইটো চেঞ্জ কৰিব লগা বোলে। তো আৰু যাব লাগিব মানে বজাৰ যাব লাগিব আৰু, তো এইটো চেঞ্জ কৰি আনিব লাগিব। যিহেতু মানে বিয়াৰ তাৰিখ ঠিক হৈ গৈছে মানে, পূৰা টেণ্ট হাউচটো মানে যাক দিম মানে সি আহি আছে। গ্যাস চুলা একটা দে, তারপরে বাকি বস্তুখিনি পুরা মানে হিসাব হয়ে আছে। এতিয়া মানুহবিলাক মানে গ'ল আৰু মানে বন্দবস্তু নিমিলিলে আৰু, তো ঘৰৰ মানুহৰ লগত মানে আলোচনা কৰি ভালকৈ, তো তেতিয়া মানে আৰু কি কৰিব লাগিব, কণ্টেক্ট কৰিব লাগিব। তো এতিয়া মানে মটৰটো প্ৰথমতে ফিট কৰোঁ ইফালে পূৰা বস্তুখিনি, আৰু এই দমকলটোত মানে ইয়াতে লগা হ'ব মানে কানেকশ্যন। আৰু এইটো মানে পূৰা পাকা কৰা নাই মানে মই, তো বৰ্তমান মানে পইচাৰ কণ্ডিশ্যন মানে, তথাপিও মটৰটো আনিছোঁ মানে। মটৰটো মানে বেছিভাগ মানে অলপ পইচা দি কিনে বাকী লৈ আহিছোঁ। তো চাইকেলখন থৈ কিনে আধা ৰাস্তাত, তো মানে অটোত আহিছোঁ, অটো দি মানে যাই আছোঁ এইফালে পূৰা। তো মানে এইটোতো বেণ্ড হৈ আছে আৰু টেপ লক মানে দুটা লৈ থৈছে, এই দুটা লগালেহে মানে হ'ব বোলে। যাব লাগে আৰু বহুত মানে আজি ঘূৰা কৰিলোঁ আৰু যাই আছিলোঁ। তাৰপিছত আধা ৰাস্তাতে মানে পিলপিলি লৈ গৈছিলোঁ, পিলপিলিখন আধা ৰাস্তাতে আৰু থৈ কিনে এতিয়া যাই আছোঁ ঘৰত। তো কষ্ট মানে পাথৰ আছিল নেকি বেছি? পূৰা পাথৰ আছিল বোলে। মই চালা এই হায়দৰাবাদ আছিলোঁ। কলটোৰ মানে পূৰা খোলাই ৰাখিল আৰু এতিয়া পূৰা মটৰটো ফিট কৰা হ'ব মানে। ইফালে পূৰা বস্তুখিনি ৰেডি, ইয়াতে মানে ফিট কৰিম। আৰু এইগিলা পূৰা মানে পিছতহে, এতিয়া মানে তলৰ যিটো কলৰ পাতটো পিছতহে মানে এইটো কি কৰিম মানে পাকা কৰিব লাগিব, বৰ্তমান নাই মানে। ইফালে পূৰা ফিটিং হৈ আছে আৰু মানে কলটোত মানে মটৰৰ কানেকশ্যনৰ পূৰা ফিটিংটো পূৰা লগাই দিলে। ইফালে পূৰা মটৰ মানে ফিট কৰা হৈ গ'ল, তো পানী ওলাই আছে দেখিব পাৰিছে। ইয়াৰ পৰা অলপ মানে দূৰত দিয়া হৈ গ'ল, অলপ পানী ওলাই আছে। মানে কালি ভিতৰৰ মানে চাজাখন দিয়া হৈ গ'ল, তো
যি হৈছে এনেকৈ পূৰা ভিতৰৰ ৰুমটোৰ মানে পূৰা চাৰ্জাৰখন কালি ঢালা হৈ গ'ল। তো এতিয়া মানে এই চাৰ্জাৰখন 2-3 দিনমান গ'লেহে মানে খুলিব পাৰিম আৰু। তো ইয়াৰ ওপৰত উঠি দেখাই আছোঁ। তো দেখিব পাৰিছে পূৰা ঢালাই হৈ গ'ল মানে চাটখন। তো এতিয়াহে মানে ভাল হ'ব যে ইয়াত বস্তুগিলা ৰাখিব পাৰিম। নহ'লে মানে চাৰ্জাৰ নাথাকিলে একদম ঘৰটোত মানে বস্তুগিলা ডালা দি থাকে মানে তলত। সেইকাৰণে ভিতৰৰ ৰুম যদি বনায় আপোনালোকে চাৰ্জাৰ নিশ্চয় দিব, নহ'লে কিন্তু ঘৰটোত মানে বস্তুগিলা ৰাখিবৰ কাৰণে মানে জেগা একদম কম হৈ যায় আৰু। পূৰা মানে ঘৰৰ কাম আৰু মোক যাবলৈ লাগে মানে মিটিং ডাকাব। তো পূৰা মানে কামে এইদিন পূৰা ৰেষ্ট নাই মানে এইফালে পলাশ কোদাল লৈ আহিছে। যাই আছোঁ এতিয়া মিটিং ডাকাও, তাৰপিছতে আৰু কি কৰোঁ। তো আজিৰ দিনটো মানে এনেকুৱাই হ'ব আৰু ঘৰত পূৰা কাম ওলাইছোঁ যিহেতু। আৰু এইকেইটা দিন মানে পূৰা ঘৰতে কামবিলাক ভিডিঅ'বিলাক দি থাকিম। আৰু মানে পূৰা মানুহ পাতি আহিলোঁ আৰু মানে এতিয়া এই পাইপটো মানে ইয়াত লগাব লাগে মটৰটোত। তো পাইপটো লগাই কিনে মানে ফিটিং কৰি ৰাখিম প্ৰথমতে, তাৰপিছত আজি মানে নচলাওঁ মটৰটো। তো কালিৰ পৰা মানে চালু কৰিম। তো আজি মানে এনে পাইপটো ফিটিং কৰি ৰাখোঁ মানে আৰু। পূৰা মানে খিৰিকী লগানি পাল্লাগিলা পূৰা ৰেডি হ'ল আৰু ফ্ৰেমবিলাক। তো এতিয়া গ্লাছ লগাব লাগিব, তাৰপিছতে আৰু গ্লাছ মানে এতিয়া আনিব যাম। তো আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। মানে আৰু নেক্সট ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব, তেতিয়াহ'লে আৰু নতুন ভিডিঅ'বোৰ বনাবলৈ মানে উৎসাহ পাওঁ। তো আজিলৈ বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। তো বাই আজিলৈ। আৰু শেষত এটা আমাৰ ঘৰটোৱে দেখাওঁ। এই ঘৰটোনো কি দেখাম আৰু, ঘৰত মানে এতিয়াও বহুত কাম আছে আৰু মানে এইকেইটা দিন মানে ক'তো যাব নোৱাৰিম আৰু ভিডিঅ'টো বনোৱাৰ কণ্টেণ্ট ঘৰতে বনাই আছোঁ বৰ্তমান, যিহেতু ক'তো যাবই নোৱাৰোঁ। যি কৰোঁ নকৰোঁ তো ঘৰতে বনাই আছোঁ ভিডিঅ'বিলাক। তো নতুনকৈ যিহেতু চেনেলটো খুলিছোঁ, তো চেনেলটোততো কাম কৰি যাবই লাগিব। তো সেইকাৰণে আৰু ভিডিঅ'বিলাক মানে এইকেইদিন মানে বহুত কাম। তো এনেকুৱা হ'ব পাৰে যে অলপ দেৰিও হ'ব পাৰে ভিডিঅ' অহাত। তো আজিলৈ বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।